নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ কমেডিয়ান ইজাজ চেনেলত। আজি আমি গৈ আছোঁ বগামাটি পিকনিক খাবলৈ। আমি একেলগে 6জন আছোঁ, আমাৰ বিজনেছমেন কেইটাই আছোঁ, একেলগে বিজনেছ কৰোঁ, আমি চবেই একেলগে আছোঁ। আগপিনে আছে ৰুবুল, শামিম, আমি পিছপিনে আছোঁ জিল্লুল, আমিৰ, ৰাণা আৰু মই। গৈ আছোঁ, আপোনালোকে চাই থাকক, ডান্স কৰি কৰি গৈ আছোঁ। আপোনালোকে নিশ্চয় ভাল পাব ভিডিঅ'টো, চাই থাকক কি কৰোঁ আমি কি নকৰোঁ। আমি ধুনীয়াকৈ আহি পালোঁ, আমি আহিয়ে কামত লগাই দিছোঁ আমাৰ দুজন বন্ধুক। আপোনালোকে চাই থাকক, আমি ধুনীয়াকৈ এসাঁজ খাবলৈ আমি আৰম্ভ কৰি দিলোঁ। কামবোৰ চবেই কৰি আছে, আপোনালোকে চাই থাকক কেনেকৈ আমি ৰন্ধা বঢ়া কৰি আছোঁ। আপোনালোকে চাই থাকক, ইপিনে শামিম, ইপিনে আমি, ইপিনে আৰু ৰাণা আৰু জিল্লুল আৰু ৰুবুল আমাৰ মাজত আছে। মই এইটোৱে। আপোনালোকে চাই থাকক, আমি ডেন্সৰ মাজেদি আমি খোৱা আৰম্ভ কৰি দিম, চাই থাকক। আমাৰ ৰান্ধনি, আমাৰ মেন, ইয়াৰ নাম হৈছে শামিম, পাৰভেজ শামিম। আমি একেলগে আছোঁ চবেই গোটেইখিনি মিলি। শামিমে ৰান্ধি আছে, আপোনালোকে চাব পাৰিছে। এইখন আলুৰ পেটটো নাচাইকিয়া, মা কচম ভাল লাগছে কিবা এটা আলুৰ পেট। আৰু এইটো মাংস আমি ধুনীয়াকৈ ৰন্ধা বঢ়া কৰি আছে, ডান্সো কৰি আছে। আপোনালোকে চাই থাকে, ৰুবুল আৰু ভাল লাগিছে, আমি সকলোৱে মিলি ৰন্ধা বঢ়া কৰি আছোঁ। तेरे प्यार से আমাৰ ৰেডি হৈ গ'ল সকলোবোৰ, আমি একেলগে খাবলৈ বহিছোঁ। আমি বহুত এনজয় কৰিলোঁ। এতিয়া খাই কিনে আমি গুচি যাম ঘৰলৈ। চাই থাকক, ইয়াতে আমাৰ কিবা এটা মনোৰঞ্জন দি আছে। ছোৱালীজনী বহুত ভাল ডান্স কৰি আছে। চাই থাকক, ধন্যবাদ। তোৰ গাৰ্লফ্ৰেণ্ড। গাইজ, আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আমাৰ এইজন মেন, লাষ্ট কাৰিকৰ, চাফাই মেন ৰুবুল। বাই বাই, থাকক।